কৰি বহুত ভাল লাগিল। শূন্য হৈ যাব। এইফালে সকলোৱে যুদ্ধৰ প্ৰস্তুতি চলাই আছে। এইবোৰ সকলো আহোম সেনা হয়। মই শৰাইঘাটৰ ব্ৰিজৰ তলত আছো। বৰ্তমান 4ম জন্ম জয়ন্তীটো ইয়াতে পালন কৰা হৈছে। এইফালে দেখা পাইছে এইবিলাক সকলো আহোম সেনা হয়। কেনেকে মোগলক পৰাস্ত কৰিব পাৰে তাকে ৰণকৌশল কৰি আছে এতিয়া। এইফালে নৌকা যাত্ৰা হ'ব। আপোনালোকক নৌকা যাত্ৰা অকণমান দেখাই দিম। আমি বিলাসিতৰ সেনানী পানী তুলিব আহিছে ইয়াতে। এইফালে পুৰা ৰেডি কৰি ৰাখিছে এইবিলাক। এতিয়া আপোনালোকক মই দেখাই দিম আৰু অলপ যি পাৰোঁ। আপোনালোকৰ সেইফালে কেনেকে 400তম জন্ম জয়ন্তীটো পালন কৰিছে আপোনালোকে কমেণ্টত জনাব। এইফালে যিবোৰ গেষ্ট মতা হৈছে ইয়াতে বহিব সকলোৱে। তো এইফালে নৌকা যাত্ৰা হ'ব। এইফালে দাদা এজন আছে, সৈন্য হৈ যাব। এই দাদা সৈন্য হ'ব, মানে লাচিতৰ দেশৰ সেনা। 2টা বজাত আৰম্ভ হ'ব। 400তম বীৰ লাচিতৰ জন্মদিন উপলক্ষে মানে এই কাৰ্যসূচীটো ৰখা হৈছে ইয়াতে। এখন নাও লৈ এতিয়া ইয়াতে নৌকা খেল হ'ব। আপোনালোকক মই দেখাই দিম যিমান পাৰোঁ। সকলোৱে গমে পায় আজি 24 নৱেম্বৰ হয়। 1622 খ্ৰীষ্টাব্দত বীৰ লাচিতৰ জন্ম হৈছিলে। আজিৰ দিনটোতে বীৰ লাচিত দিৱস হিচাপে পালন কৰা হয়। ৰাইট চাইডে দেখা পাইছে এইফালে শৰাইঘাট ব্ৰিজ আৰু মোৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী। ইয়াতে এতিয়া নৌকা যুদ্ধ হ'ব। তো আপোনালোকক মই ভালকৈ দেখাই থাকিম। এতিয়া আপোনালোকক নৌকা যুদ্ধ দেখাই দিম। লগতে 400তম বীৰ লাচিতৰ জন্ম জয়ন্তী যিটো উৎসৱ হয়, আজি মই তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আপোনালোকেও জনাই দিব কমেণ্টত আপোনালোকে কেনেধৰণে উদযাপন কৰিছে আৰু এটা লাইক কৰি দিব সকলোৱে। এইফালে চাওক এতিয়া নৌকা যুদ্ধ হ'ব। আপোনালোকক ধুনীয়াকৈ নৌকা যুদ্ধখন মই আপোনালোকক এতিয়া দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইফালে দেখা পাইছে আহোম সেনাই মোগলৰ লগত যুদ্ধ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে নৌকাত। এইফালে দেখা পাইছে সকলোবোৰে আগবাঢ়ি গৈ আছে। আৰু এইজনে হৈছে মহাপুৰুষ, মহাযোদ্ধা, মহাবীৰ বীৰ লাচিত। তেখেতে অসমক বচাবৰ কাৰণে 17 বাৰকৈ মোগলৰ লগত যুদ্ধ কৰি অসমখনক বচাই ৰাখিছিলে। তেখেতক মোৰ ফালৰ পৰা শতকোটি প্ৰণাম। আজি 400তম জন্ম জয়ন্তীত তেখেতলৈকে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু এইফালে নীলা ফ্লেগ লগোৱা যিমানখন নাও দেখিছে এইবিলাক হৈছে মোগলৰ নাও। আৰু এইফালে দেখা পাইছে আমাৰ দৃষ্টি বাইদেউ বহি আছে। আৰু এতিয়া মোগল আৰু আহোমৰ মাজত যুদ্ধ হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। মহাবীৰ, মহাযোদ্ধা বীৰ লাচিত আৰু মোগলৰ মাজৰ যিখন যুদ্ধ, সেই যুদ্ধখন এতিয়া আপোনালোকক অকণমান ওপৰৰ পৰা দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰ কৰি দিব সকলোৱে। লাচিত বৰফুকনে নিজৰ মোমায়েকক গড় বন্ধোৱাৰ দায়িত্ব দিছিলে। আৰু যিজন মোমায়েকে কামত গাফিলতি কৰাৰ কাৰণে নিজৰ মোমায়েকক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ তেখেতৰ মোমায়েকৰে গল কাটি দিছিলে। তো এইজন মহাবীৰ মহাযোদ্ধালৈ এটা লাইক শ্বেয়াৰ সকলোৱে কৰি দিব। বিজয়ৰ চিঠিৰে হোলা ডাকুৱাল তুমি সদায় ঘাটৰে প্ৰতিয়াঘাত তুমি প্ৰতিভা। এতিয়া দেখা পাইছে এইফালে আহোম আৰু আমাৰ মোগলৰ মাজত যুদ্ধ হৈ আছে। বীৰ লাচিতে অসমক বচাবৰ কাৰণে 17 বাৰকৈ যুদ্ধ কৰিছিল। এই 17 বাৰকৈ যুদ্ধ কৰি আমাৰ আহোম সেনা জয়ী হ'বৰ কাৰণে সক্ষম হৈছিলে। এইফালে দেখা পাইছে আহোম সেনা আৰু মোগল সেনাৰ যুদ্ধ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ কৰি দিব সকলোৱে। এই যুদ্ধখন ধুনীয়াকৈ দেখুওৱা হৈছে। আপোনালোকে চাওক ভিডিঅ'টো। এতিয়া মোগল সেনাক পৰাস্ত কৰি এতিয়া আহোম সেনাসকলে পূৰা ফূৰ্তি কৰিছে। আপোনালোকে চাওক ভিডিঅ'টো। সকলোৱে এতিয়া ফূৰ্তিতে নাচিব লৈছে। তো আপোনালোকে দেখা পাইছে এইফালে মোগলক পৰাস্ত কৰি লাচিতৰ জয় ধ্বনিৰে সকলোৱে ইয়াত ফূৰ্তি কৰি আছে। আপোনালোকক চাওক কি ধুনীয়াকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াতে কি ধুনীয়াকৈ সকলোৱে উপস্থাপন কৰিছে লাচিত আৰু মোগলৰ যুদ্ধৰ যিটো সেই সময়ত যিটো যুদ্ধ হৈছিলে সেই যুদ্ধৰ ইয়াতে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছে। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পায় সকলোৱে শ্বেয়াৰ কৰি দিব।
সকলো আহোম সেনাই এতিয়া ফূৰ্তিতে সকলোৱে ডেন্স কৰিছে আপোনালোকে চাই থাকক বীৰ লাচিত ৰূপে যিজনে ইয়াতে থিয় হৈছিলে তেখেতক এতিয়া উপায়ুক্ত বাইদেৱে অসমীয়া গামোচাৰে সন্মান জনাইছে আপোনালোকে দেখা পাইছে তো আপোনালোকে দেখাই পালে এইফালে নৌকা যাত্ৰা হ'ল নৌকা যিটো ৰণ হয় শৰাইঘাটৰ যিটো মোগল আৰু আহোমৰ মাজত ৰণ হৈছিলে লাচিত বৰফুকন এখেতে হৈছে লাচিত বৰফুকনৰ ৰোলটো লৈছে তো এখেতৰ পৰা জানিব বিচাৰোঁ তেখেতৰ লাচিত বৰফুকনৰ যিটো ৰোল আছিলে লৈ পেলাই কেনেকুৱা লাগিলে তো ভালকৈ তেখেতে মই লাচিতৰ ৰণ কৰি মোগলৰ লগত ৰণ কৰি বহুত ভাল লাগিল আৰু মই জিতিলোঁ আৰু মই লাচিত বৰফুকন হয় মোৰ নাম বিজয় দাস আৰু এইবাৰ মই প্ৰথম লাচিত হ'লোঁ হৈ কিনে খুব আনন্দিত হৈছোঁ মই নিজকে ধন্য মানিছোঁ নিজকে আৰু মোৰ ঘৰ হ'ল ছয়গাঁৱত মোৰ নাম বিজয় দাস যিখিনি 400তম জন্ম জয়ন্তী লাচিত বৰফুকনৰ যিটো 400তম জন্ম জয়ন্তী হয় এটা আপোনাৰ নৰ্থ গুৱাহাটীত কৰিছিলে এখেতে মেইন ৰোলটো লৈছিলে লাচিত বৰফুকনৰ তো আপোনালোকে ভিডিঅ'টো চাব লাইক শ্বেয়াৰ গোটেইখিনি কৰি দিব হয় আপোনালোকক গোটেইখিনি নৌকা খেল দেখাই দিলোঁ ইয়াতে লাচিতৰ আৰু মোগলৰ যুদ্ধখিনিও দেখাই দিলোঁ তো বহুত বেছি ভাল লাগিলে আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু যুদ্ধখন চাই আপোনালোকে কেনে পালে সেইটো কমেণ্টত জনাব শৰাইঘাটৰ তলৰ পৰাই মই ভিডিঅ'টো সমাপ্ত কৰিম এইফালে আমাৰ কুলদ্বীপ আছে তো এতিয়া ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম ভিডিঅ'টো যদি নতুনকৈ চাই আছে লাইক শ্বেয়াৰ গোটেইখিনি কৰি দিব